নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক কুশলে আছা যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ হ'লে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো বজাবলৈ নাপাহৰিবা আজি আমি আলোচনা কৰিম শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম শ্ৰেণীৰ অসমীয়াৰ অহংকাৰ নামৰ কবিতাটি লিখিছে ৰঘুনাথ চৌধুৰীয়ে তোমালোকে জানানে ৰঘুনাথ চৌধুৰীক আমি বিহগী কবি বুলিও কওঁ কাৰণ তেওঁ বেছিভাগ কবিতা প্ৰকৃতিক লৈয়ে লিখিছিল আৰু বিশেষকৈ চৰাইক বিষয়বস্তু হিচাপে লৈ তেওঁ কবিতা লিখিছিল সেইকাৰণে তেওঁক আমি বিহগী কবি বুলি কওঁ চকুৰে নমনা ক্ষুদ্ৰ ধূলিকণা বতাহত উৰি উৰি ফুলৰ পাহিত অসবিৰিষত পৰে দশদিশ চুৰি ইয়াত কি কৈছে চকুৰে নমনা ক্ষুদ্ৰ ধূলিকণাবোৰক আমি চকুৰে দেখা নাপাওঁ আৰু সেইবোৰ কি হৈ থাকে বতাহত উৰি থাকে আৰু ফুলৰ পাহিত পৰে আৰু অস গছবিলাকত পৰে বিৰিষ মানে গছ অস গছবোৰত পৰে দশদিশ চুৰি আৰু চাৰিওপিনে ধূলিৰে আৱৰি থাকে বিশেষকৈ ফাগুন চ'ত মাহত যেতিয়া পছোৱা বতাহ বলে তেতিয়া চাৰিওদিশে কি হয় চাৰিওদিশে ধূলিৰে আৱৰি থাকে যেনিয়েই চাওঁ তেনিয়ে আমি কি দেখা পাওঁ আমি ধূলি দেখা পাওঁ ধূলিৰে গোটেই আকাশখন আৱৰি থাকে চাইৰঙী আকাশখন কেনেকুৱা ৰঙৰ হয় চাইৰঙী হয় তেতিয়া খৰালি দিনত যেনিয়েই চোৱা তেনিয়েই ধূলিৰে ভৰা গছলতা তৃণ ঘৰ বাৰী আদি ধূলিৰে উপচি পৰা খৰালি দিনত মানে খৰাং কালত যেতিয়া বৰষুণ নিদিয়ে সেইবিলাক দিনত চাৰিওপিনে আমি যেনিয়েই চাওঁ তেনিয়ে আমি কি দেখা পাওঁ ধূলি দেখা পাওঁ গছলতা তৃণ গছ গছনি ঘৰ বাৰী সকলোতে ধূলি বালি পৰে আৰু ধূলিৰে পোত খাই থাকে সৰু বৰ কাকো নামানে সমুলি নকৰে একোকে ভয় ৰজা মহাৰজা সাধু মহন্তৰো শিৰৰ ভূষণ হয় যেতিয়া ধূলিয়ৰী দিনবোৰ আহে তেতিয়া ধূলিকণাই কাকো ভয় নকৰে সৰু বৰ ডাঙৰ একো নাচায় যেতিয়াও ডাঙৰ মানুহ তেওঁৰ গাত মই নপৰোঁ তেনেকুৱা নহয় যে তেওঁ সৰু মানুহ তেওঁৰ গাত মই পৰিম এইবিলাক নাচায় আৰু ধূলিকণাই এইটোও নাচায় যে তেওঁ ৰজা তেওঁ মহাৰজা গতিকে তেওঁৰ গাত মই নপৰোঁ সাধু মহন্তৰো যে তেওঁ দুখীয়া তেওঁৰ গাত মই পৰিম তেওঁ ধনী তেওঁৰ গাত মই নপৰোঁ এইবিলাক ধনী দুখীয়া ৰজা মহাৰজা সাধু মহন্ত মানে সাধু সন্যাসী একোকে নাচায় আৰু কি হয় সকলোৰে শিৰৰ ভূষণ হয় ভূষণ মানে হৈছে অলংকাৰ সকলোৰে ৰজা মহাৰজা সাধু মহন্তৰো কি হয় মূৰৰ তাৰমানে অলংকাৰ হয় এনেকৈ আমাক কবিয়ে বুজাইছে হঠাতে এদিন বৰষুণ পৰি গছলতা নিকা হ'ল গপত অফন্দা ধূলি কণিকাৰ চিনচব মাৰ্কল হঠাৎ এদিন কি হ'লে যে বৰষুণ পৰিলে আৰু বৰষুণ পৰাৰ লগে লগে গছলতা সকলো নিকা হ'ল নিকা মানে চাফা সকলো পৰিষ্কাৰ হ'ল গপত অফন্দা গপ মানে হৈছে ভেম বা অহংকাৰ অফন্দা মানে হৈছে ফুলি উঠা ইমান দিনে ধূলি কণিকাই যি নিজক লৈ যি অহংকাৰ কৰি আছিলে এই বৰষুণৰ এজাক বৰষুণ অহাৰ লগে লগে ধূলিকণাৰ সকলো অহংকাৰ নোহোৱা হৈ গ'ল এই কবিতাটোৰ জৰিয়তে কবিয়ে আমাক এইটো বুজাব খুজিছে যে আমি কেতিয়াও অহংকাৰ কৰিব নালাগে কাৰণ অহংকাৰ কৰিলে এদিন আমাৰ ধূলিকণাৰ দৰে অৱস্থা হ'ব আমি কেতিয়াও যে মই ধনী বা মই পঢ়াত ভাল বা মই দেখিবলৈ ধুনীয়া মোৰ এইটো বস্তু আছে মোৰ সেইটো বস্তু আছে বেলেগৰ সেইটো বস্তু নাই এইবিলাক কৈ কেতিয়াও আমি অহংকাৰ কৰিব নালাগে এষাৰ কথাই আছে যে অহংকাৰেই পতনৰ মূল যে অহংকাৰ কৰিলে এদিন আমাৰ পতন মানে এদিন আমাৰ ধ্বংস নিশ্চিত গতিকে আমি মানুহে কেতিয়াও অহংকাৰ কৰিব নালাগে আমাৰ সমাজত প্ৰায়ভাগ মানুহ মানে বহু সংখ্যক মানুহ আছে যিয়ে অহংকাৰ কৰে কিন্তু আমি আচলতে অহংকাৰ কৰিব নালাগে গতিকে তোমালোকেও আজিৰ পৰা ভাল মানুহে কেতিয়াও অহংকাৰ নকৰে গতিকে তোমালোকেও এজন ভাল মানুহ বা এজন সৎ মানুহ হ'বলৈ চেষ্টা কৰিবা অহংকাৰ ভাৱটো মনৰ পৰা গুচাই দিবা আৰু সকলোকে সমদৃষ্টিৰে চাবলৈ শিকিবা নহ'লে যিহেতু অহংকাৰ কৰিলে এদিন আমাৰ কি হ'ব ধূলিকণাৰ দৰে অৱস্থা হ'ব গম পাইছানে আশা কৰোঁ তোমালোকে কবিতাটো ভালদৰে বুজি পাইছা ধন্যবাদ